মই সেইটো কাৰণে মই দুৰ্ভাগ্যজনক ক'ব লাগিব, কাৰণ মই জাষ্ট ৰাতিপুৱালৈকে ভাত খোৱাই নাই, গতিকে মই য'ত ইনচিডেণ্ট প্লেচ ইয়ালৈকে যাব নোৱাৰিলোঁ। কিন্তু মই যিহেতু আউটপোষ্ট বুলি কয় আপোনাৰ হেৰিটো চেৰপাংগুৰি ঠাইত, সেই ঠাইত মই সেইখন ICA তাৰ মাজত গোটেইখিনি মানে পূৰা ব্লেক পেণ্টাৰ লগাই দিছে, তাৰ মাজত কিন্তু কোনো পাব্লিক চিভিলিয়ানছক সোমাব দিয়া নাই। এজ এ মই ফৰ্মাৰ MP কেণ্ডিডেট হিচাপত মই তেখেতৰ লগত ডিছকাছ কৰিছোঁ, মই গৈছোঁ তাতে ইণ্টাৰভিউ কৰিব পাৰিলোঁ, আৰু মই ভালকৈ তদন্ত কৰিলোঁ আৰু ভালকৈ ডিছকাছ কৰিলোঁ। যিহেতু তাৰ ICA মোক স্পষ্ট কৰি দিলে, ছাৰ আমিতো আনিছোঁ ৰাতি উঠাই, কিন্তু আমি সেইখন বস্তু ছাৰে আমাক IPS অফিচাৰ যোনে এডিশ্যনেল SP বুলি কয়, মানে তেখেতৰ হাতত আমি মানে দিছোঁ বুলি কৈছে, গতাই দিছোঁ বুলি কৈছে। সেইটো কাৰণে মই এটা দুৰ্ভাগ্যজনক ক'ব লাগিব, সেইটো কাৰণে যে আমি এইটো ভৱিষ্যতত মই এটা ক'ব বিচাৰোঁ, যিখন আমি GP সিং বুলি ডাঙৰীয়াক যে এডিশ্যনেল SP তেওঁক আমি জানো, তেখেতে কোকৰাঝাৰ জিলাত যেতিয়া সোমায় তেতিয়াৰ পৰাই মানে আকৌ এই গণ্ডগোল সৃষ্টি হৈ থাকে বাৰে বাৰে। মোৰ এটা প্ৰশ্ন উঠি গ'ল তেওঁৰ ওপৰত এটা মই ক'ব বিচাৰোঁ, তেওঁ যদি ইমান সাহস আছে, মই ক'ব বিচাৰোঁ I would be challenge him। মই এইটো ক'ব বিচাৰোঁ, কোনোবা দুখী যদি হয় তেওঁক মোৰ এটাই প্ৰশ্ন, সেইটো যে আজি সাংবাদিক মাধ্যমত দি মই সেইটো প্ৰশ্ন কৰিব তেখেতক, তেওঁৰ যদি সাহস আছে মোৰ লগত কোন আপোনাৰ নেশ্যনেল মিডিয়া চেনেল কোন চেনেলত তেওঁ বহিব, তাক মই এটাই প্ৰশ্ন কৰিম, যিটো ৰুল এণ্ড ৰেগুলেশ্যন তেওঁক পদত প্ৰচিডিউৰৰ দ্বাৰা তেওঁ ভংগ কৰিলে তেওঁ, কাৰণ কিয় যিহেতু তেওঁক এজন টেৰৰিষ্ট বা এক্সট্ৰিমিষ্ট বুলি তেওঁক অলৰেডি ধৰিলে, ধৰাৰ পিছত আকৌ থানাত ৰাখি দিলে, থানাত ৰখাৰ পিছত কেনেকৈ ইনকাউণ্টাৰ কৰি দিলে, ইট ইজ ইম্পচিবল, এইটো হ'বই নোৱাৰে। কাৰণ একৰ্ডিং ৰুলছ এণ্ড ৰেগুলেশ্যন কনষ্টিটিউশ্যনেল এইটো নাই, সেইখিনি আমি স্পষ্ট ক'ব পাৰোঁ। তাৰ ওপৰত তেওঁক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, GP সিং ডাঙৰীয়াক এডিশ্যনেল SP যাক কয়, তেওঁ যদি সাহস আছে মোৰ লগত কালিলৈ তেওঁ বহিব লাগিব, 24 ঘণ্টাৰ ভিতৰত তাক টাইম দি আছোঁ, মই এইটো কওঁ, সেইটোৱে মই হিন্দী দিও কিছুমান ক'ব বিচাৰোঁ, अगर कोई गुनहगार है इतनी आसानी से बख्शने वाला नहीं है, चाहे वो मेरा मम्मी भी हो पापा भी हो, लेकिन मैं कोई टेररिज्म को कोई एक्सट्रीमिस्ट को सपोर्ट नहीं करता हूँ, लेकिन मैं देखो कोई सिविलियंस अगर इसमें से कोई गुनहगार किया तो उसके ऊपर अगर कोई गुनहगार किया तो मैं उसको माफ़ नहीं करने वाला हूँ, शायद उसकी भी जितना भी बड़ा ऑफिसर हो उसके ऊपर में एलिगेशन डालना पड़ेगा ही जरूर। आई शुड बी नेवर सपोर्ट दैट इफ अननेसेसरी फेक इनकाउंटर। और स्पष्ट आम ये गम पालो अलरेडी तेखर निउली एक्सट्रीमिस्ट इस्टाब्लिश कर तरमाने अलरेडी इनफर्मेशन SMS दिले आमार मजत मजत मीडिया थ्रई दी दिसे अलरेडी तेखर मानु नहय। और आटाइतকৈ आम ये बेया पाइছোঁ जे GP সিং डांगरे जो एडिशनल SP माने जी কৰিছে সেইটো আমি অলপ দুখ পাইছোঁ, কাৰণ তেওঁ আহিলে বাৰে বাৰে সেইটো নহয়, কোকৰাঝাৰত বাৰে বাৰে গণ্ডগোল কিয় সৃষ্টি হৈ থাকে, কাৰণ সেইটো কাৰণে ভালকৈ তদন্ত হ'ব লাগিব। আৰু সেইটো তদন্ত হ'ব লাগিব, মইতো কওঁ GP সিং ডাঙৰীয়া যদি সাহস আছে তেওঁ মোৰ লগত 24 ঘণ্টাৰ ভিতৰত মিডিয়াত বহিব লাগিব, সেইখিনি মই ক'ব বিচাৰোঁ। মোৰ তাক এটাই প্ৰশ্ন থাকিব, তেওঁৰ প্ৰশ্ন সেইকাৰণে থাকিব মোৰ যে GP সিং ডাঙৰীয়াই যে তাৰমানে তেওঁ লৈ গৈছিলে হেৰিৰ পৰা কেনেকুৱা তেওঁ লৈ গ'লে তাতে, আৰু লৈ গৈছে ঠিক আছে আপুনি তাৰমানে লৈ যাওয়াৰ পিছতে তাৰ হাতত ডেড বডি হ'লে এইটোতো ইম্পচিবল। কাৰণ চোৱা এটা মানে তেওঁ আৰু এটা বস্তু তেওঁ কৈছে ক্ৰছ কানেকশ্যনত তেওঁ মানে ইনকাউণ্টাৰ হৈ ঢুকালে, কাৰণ ক্ৰছ কানেকশ্যনত যদি ইনকাউণ্টাৰ হ'লে তাৰ গাড়ীত একো দাগ নাই, কোনো স্পট একো হোৱা নাই, নিৰাপত্তা মানুহ কোনো একো প্ৰব্লেম এনেকুৱা হোৱা নাই, কোনো ইঞ্জুৰিড নাই, তো কেনেকুৱা তেওঁ এনেকুৱা ক'লে, ইট ইজ ইম্পচিবল। মই সেইটো কাৰণে তেওঁক GP সিং ডাঙৰীয়াক মই এটাই আহ্বান, তেওঁ মানে যেনে তেনে সেইটো মানে নিজৰ ওপৰতে ক্লিয়াৰিফিকেশ্যন দিব লাগিব, যিহেতু আমি তাৰ লগত আই উইল বি গেট ৰেডি টু ডিছকাছ এবাউট হিম দিছ মেটাৰ। ইট ইজ ইম্পচিবল, আই হেভ টু চিন ফাৰ্ষ্ট থিং ডেট ইজ মাই ৰেছপনচিবিলিটি। মই তেখেতক সেইটো ক'ব বিচাৰোঁ, নিশ্চয় তেখেতৰ লগত মোৰ যুঁজ চলিব, এনেকুৱা যুঁজ চলিব আমি উইদাউট উইপনছ এজ এ চিভিলাইজেশ্যন। মই এটা ফৰ্মাৰ MP হিচাপত তেখেতৰ লগত মই ডিছকাছ ভালকৈ বহিম। মই এটা প্ৰশ্ন কৰিব তাৰ ওপৰত, যিহেতু তেওঁ মানে সি আপোনাৰ টানাৰ পৰা লৈ পেলাই আকৌ কেনেকৈ ইনকাউণ্টাৰ কৰিব পাৰিলে, তেওঁৰ এজ এ ইনকাউণ্টাৰ কৰিব পাৰিলে তেখেতক, তেওঁ যদি কিবা দুখ আছিল তথাপিও তেওঁ এনেকৈ ইনকাউণ্টাৰ কৰিব নাপাৰিলেহেঁতেন, কাৰণ অলৰেডি তেওঁ এদিন আগত মানে টানাত আপোনাৰ পষ্টত চেৰপাংগুৰি পষ্টত অলৰেডি তাত ধৰি পেলাই লৈ আহিলে, তাৰপিছত তেওঁ মানে অভাৰটেক কৰি পেলাই যে সি মানে স্পষ্ট তেওঁ মানে কৈ দিলে যে আপনার SI কৈছে স্যার আমিতো নাজানো, আমাতকৈ হাই ৰেংকৰ অফিচাৰ ই লৈ গৈছে আমিতো বাছ সেইখিনি, বাট তেওঁ ক্লিয়াৰিফিকেশ্যন তেওঁ দিলে।
বাকীখিনি তেওঁ এটা কৈছে দুখ পাইছোঁ আমিও নহয় জানো দুটা মানুহ মৰাটো সেইটো ঠিকেই কিন্তু আমিতো আৰু ক'ব নোৱাৰোঁ ছাৰ আমাৰ কি ওপৰত সেইকাৰণে ঠিকেই কৈছে কিন্তু দুখিত মই সেইটো ক'ব বিচাৰোঁ তেওঁ কেনেকৈ ফেক ইনকাউণ্টাৰ বুলি আমি ক'ব লাগিব এইখন কাৰণ স্পষ্ট এইখন মানে আমি সৰু কালৰ পৰা দেখা পাই আছোঁ আমাৰ মাজত গোটেইখিনি ফেক এনকাউণ্টাৰ চলি আছে এইটোতো হ'বই নোৱাৰে কাৰণ ইয়াত যদি মই জি পি সিং ডাঙৰে কৈছোঁ 24 ঘণ্টাৰ মাজত তেখেতে আমাৰ লগত যেনে তেনে তেওঁ মোৰ লগত তেওঁ বহিব লাগিব প্ৰেছ কনফাৰেন্সত অনলি ফৰ আই উইল বি গিভেন টু দ্য নিডছ টু বি ডিছকাছন এবাউট মিডিয়া স্প্ৰ আদাৰৱাইজ আই শুড বি নেভাৰ অপৰচুনিটি মই তাৰ লগত মই ফেচ টু ফেচ মোৰ এটা মই লিডাৰ হিচাপত মই কওঁ তেওঁৰ দৰে মই আৰু যাই পেলাই তাক মই কিয় কওঁ আমি প্ৰেছ কনফাৰেন্সত কৰিম আমি ডিছকাছ কৰিম ন এজ এ চিভিলিয়ানছ হিচাপত তেওঁ যদি সেইটো কৰিছে আমি বহুত এইটো কাৰণে দুৰ্ভাগ্যজনক আৰু তেওঁ যদি মই কৈছোঁ সেইটোও কৈছোঁ যোনিবা যদি দুখী ইয়াৰ কাৰণে ইন'চেণ্ট মানুহক যদি এনেকুৱা নিৰাপত্তা কৰিলে সেইটোৰ কাৰণে মই কৈছোঁ তাৰ ওপৰত যিকোনো যিমানে ডাঙৰ অফিচাৰ নহওক এলিগেশ্যন হ'বই স্পষ্ট সেইখিনি কৈ পেলাই কোৰ্টত আইনৰ দৰে তেওঁ কৰিব লাগিছিলে তাক লৈ যাই পেলাই জেলত দিব লাগিছে যদি তেওঁলোকে সঁচাকৈ যদি ক্ৰিমিনেল পালেহেঁতেন এই সময়ত তেওঁ এজ এ ল' ৰেগুলেশ্যন কৰি পেলাই তাক কেনেকৈ আৰু হেং ডেথ পেনাল্টি ৱাৰেণ্ট তাতে দিব পাৰিলেহেঁতেন কিন্তু তেওঁ যে কেনেকৈ আৰু আইনটো কেনেকৈ হাতত লৈ তেখেতে মোৰ এইটোৱে প্ৰশ্ন জি পি সিং ডাঙৰীয়া মই এছ পিক কিন্তু নকওঁ বেচিকেলি মই বেছিভাগ মই শুনা পাইছোঁ সেই সময়ত যেতিয়া মই জি পি সিং আহে সেই চবেই মই শুনিছোঁ কিছুমান কথা জি পি সিং আহিলে বোলে তাৰমানে কিছুমান আৰু গণ্ডগোল আকৌ কোকৰাঝাৰ হৈ যায় মই এটা আহ্বান জি পি সিং ডাঙৰীয়া তেওঁ মানে মই এটা সেইটো ক'ব বিচাৰোঁ আজি আপোনাৰ সাংবাদিক মাধ্যমত দি তেওঁ মোৰ লগত যেনেকৈ হওক তাৰ হক আছে যদি মোৰ লগত বহিব লাগিব যিকোনো চেনেলত সেইখিনি